আৰু গাইজ তালাপত মানে দুখন মানে ভিখাৰী মানুহক চাই পালোঁ। তো চাই কিনে মানে মনটো অলপ বেয়া লাগিলে। ভাবিছোঁ কিবা কিবি কিনি মেলি দি দিম। তো পপকৰ্ণ এক পেকেট ল'লোঁ, বিস্কুট এক পেকেট ল'লোঁ। তো দি দিম আৰু, কাৰণ মনটোও বেয়া লাগিছে চাই মেলি, সিহঁতিও এটা মানুহে। আৰু গাইজ এয়া পাই গ'ল। যা 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 গুচি যা। भैया ये आपके लिए। ठीक है ना, खा लीजिएगा। हाँ, खड़े खा लीजिए। তো গাইজ আৰু এজন মানে নিবনুৱা আছিলে ভিখাৰী, মানে তাকো মানে অলপ দিম বুলি বিস্কুট এপেকেটমান ল'লোঁ। তো ইয়াতে আছে, চাই নাপালোঁ কোনফালে সোমাই গ'ল জানো। মই এইফালে পাৰ হৈ গ'লোঁ, দুটাই আহি আছিলে। বিস্কুট চিস্কুট লৈ মেলি পপকৰ্ণ লৈ মেলি আহোঁতে মানে চাই নাপালোঁ। গাইজ কি হ'ব এতিয়া, দিব নোৱাৰিলে আমাৰ মাকুমত পুষ্পাকে দি দিম আজি। গাইজ বলক গৈ থাকোঁ ঘৰ ফালে। और गैस मिल गया वो हम लोग का भैया। भैया ये लीजिए बिस्कुट, खा लीजिएगा। हाँ, खा लीजिएगा, ठीक है। আৰু গাইজ যিহেতু যাওঁতে মানে দুটাকে লগ পাইছিলোঁ, আহোঁতে মানে বিস্কুট আৰু পপকৰ্ণ লৈ আহোঁতে মানে এটা আগফাল পালোঁ আৰু এটা মানে পূৰা ৱাল ফালে মানে একদম লুকাই আছিল অলপ। তো তাকো বিচাৰি মেলি দি দিলোঁ। তেতিয়া গৈ থাকোঁ ঘৰ ফালে। আৰু গাইজ এনেকুৱা যদি আপোনালোকে মানুহ পায়, ভিখাৰী চিখাৰী কোনোবা এটা, আপোনালোকে দান দি দিব, কিবা এটা মানে কিনি মেলি দি দিব, পইচা নিদিব। পইচাটো দিলে মানে সিহঁতি কিনি খাব নোৱাৰিব, লাগিলে কিবা এটা বস্তু কিনি দি দিব ভাল, যাতে খাব পাৰে। তো গাইজ এনেদৰে মানে সহায় কৰিব আপোনালোকে, সহায় কৰিলে আপোনাৰো পুণ্য হ'ব আৰু সিহঁতেও এটা ভাবিব যে মোক খাবলৈ দিলে। আৰু সিহঁতেতো গাইজ আপোনালোকে জানে এটা মেণ্টেল মানুহ, পাগল মানুহ, ক'ত কাম কৰিব, ক'ত কিনে নিজৰ দিমাগৰে ঠিকনা নাথাকে, সেইকাৰণে কাম কৰিব, কেনেকৈ কৰিব। তো গাইজ চালে মানে অলপ মোক বেয়া লাগে, সেইটো কাৰণে মানে অলপ দি দিলোঁ। তো গাইজ আপোনালোকে যাতে এনেকৈ সহায় কৰিব এনেকুৱা মানুহকেইটাৰ লগত, আপোনাৰ ভাল হ'ব জীৱনৰ কাৰণে।